हेलो वेलकम बैक टू माय चैनल मोर चैनलटले आपनलोকক पुनरबार स्वागतम जनाइছো আজি মই আছো মোৰ গাঁও ঘৰত আছো খিনি ঠাই টুকুৰা আপোনাৰ দেৰগাঁও গুৰজগনীয়া বুলি কোৱা হয় আজি মই তাত আছো মোৰ গাঁৱৰ ঘৰত মই বৰ্তাহতৰ ঘৰত আছো আজি বিহু কাৰণে ইয়ালে আহিলো বহুত দিনৰ মূৰত গাঁৱৰ ঘৰখনলৈ আহিলো বিৰাতে ভাল লাগিছে মানে লিবো বিহু সিহু বিলাক মানে টাউন এৰিয়াত ইমান এটা ভাল নালাগে গাঁৱৰ পৰিৱেশটো বেছি ভাল লাগে তে মোৰ গাঁৱৰ ঘৰ একচুৱেলি মোৰ পাপাৰ ঘৰ হয় ইয়াতে বিহু বুলি ক'লে মানে গাঁৱলৈ খুব মনত পৰে সেইটো কাৰণে মই গাঁৱলৈ গুচি উৰুকা হয় মাঘৰ বিহুৰ উৰুকা আগদিনাখন উৰুকা বুলি কোৱা হয় গতিকে আপোনালোকক সকলোকে মই উৰুকাৰ শুভেচ্ছা যাচিলোঁ লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ সকলোৱে মিলিজুলি এসাঁজ আনন্দৰে খাওঁ উদযাপন কৰক ভালদৰে বিহুটো মই দেখুৱাই থাকিম লাহে লাহে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই কি কৰোঁ কেনেকৈ উদযাপন কৰোঁ বিহু মই গোটেইখিনি দেখুৱাই থাকিম চাই থাকিব নাপাহৰিব স্কিপ নকৰাকৈ চাব খালি একদম জেকেট পিন্ধি লৈছোঁ ইয়াত বিৰাটেই ঠাণ্ডা মানে বতৰটো আজি একদম সেমেকা আপোনালোকৰ ফালে চাগে সেমেকাই ন এয়া চাওক আজি উৰুকাৰ পিঠা বনাবলৈ লৈছোঁ আমি এয়া বায়ে পিঠা বনাই আছে দেই কি পিঠা বনাইছা তেল পিঠা ন তেল পিঠা বুলি কওঁ আমি আপোনালোকে কিছুমানে কি বুলি কয় বেলেগ বুলি কয় ধূপ পিঠা বুলি কয় আমি এই পিঠা বনাবলৈ লৈছোঁ দেই আজি মই চেনেকে কৰি দিছোঁ মোৰ বা ঝৰ্ণা বৰা ভণ্টি নয়না বৰা হেপী বিহু মই সিহঁতৰ ঘৰতে আছোঁ আৰু এজন বৰ্তা আছে মই মেইন ঘৰলৈ যোৱাই নাই বাৰু এতিয়া সেইজন বৰ্তা ঘৰত আছোঁ আৰু মেইন ঘৰলৈ যাম গধূলিকৈ গৈ থাকিম আৰু পিঠা পনা বনাই লৈ মেলি যাম আৰু মাত কথা কওঁ মই গান দিম ৰেডি দেই একদম খাব পৰা হৈ আছে আৰু এটা টেষ্ট কৰা তোমালোকে বৰ্তাই ইমান ধুনীয়াকৈ ইয়াতে আপোনাৰ চাচি গছ ৰুই থৈছে মই আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব দেই ইমান ধুনীয়াকৈ ৰুই থৈছে ডাঙৰ হ'বলৈ বহুত বছৰ লাগিব বাৰু ৰুই থৈছে আৰু হ'বগৈ আৰু লাহে লাহে ডাঙৰ আমি এতিয়া গৈ আছোঁ এতিয়া আমি মেইন ঘৰলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকোঁ আমি পেহী আইতা ঘৰত সোমাইছোঁ দেই কিয় মোক চিনি পোৱা নাই নি চিনি পোৱা নাই নি ভালে আছো ভালে আছে কিবা তুলিছা ন ভিডিঅ' বনাইছে বা মই আজি ৰাতিপুৱা পালোহি কিবা এটা কওক কি কৰিছে পাখি গুচাইছে ন আজি মানে ডবল খানা আৰু দুটাকে গুচাই আছো আৰু দেই পেহীতে ক'লে হ'ল ভিতৰতে শুই আছে কি পুৰিছে দেখাই দিয়ক হাঁহ পুৰিছো হাঁহ পুৰি জানো তেল হয় খাবলৈ ভাল লাগে ন হাঁহ পুৰিছো সেইকাৰণে পুৰি লৈছে আগত সেইটো কাৰণে মানে পাখিটো গুচালো গুচোৱাৰ পিছত মই অকণমান পুৰি দিলে হেনো হাঁহৰ তেলটো ওলাই পৰে গতিকে হাঁহটো পুৰি আছো শুভেচ্ছা এটা দি দিয়ক আকৌ বিহু ভোগালী বিহু শুভেচ্ছা সকলোলৈকে থাকিলে সকলোৱে সুখে শান্তি আজি সাঁজ খওক দেখিলে যাওঁ আমি হা
কি হৈছে কি জ্বলাইছে কি জ্বলাইছে এইটো চাওক ভেলা ঘৰ ইমান ধুনীয়াকৈ বনাই ৰাখিছে এই আমাৰ ঘৰ পালোহি দেই হৰ্তা বব গ'ল বব ক'লে গ'ল বব অ' বৰছে ভালনে ভাল নহয় বুলি নখাই খোলা কেলে এতিয়াহে দেখিছোঁ আপোনাক থাকিলে হে থকাই নাই বিহু কেনেকুৱা চলি আছে এয়া একদম যা যোগাৰ চলি আছে দেই আপুনি বনাই নাগে যাওক ভাত বাবা আছিল আহিব কৈছে আপোনাক অকণ হালা যাব অকলে অকলে বহি থাকিব কাৰণে তেনেকৈ ক'লো বৰদাহঁত আহিলে নাহা বুলি ভাবিলোঁ আহিব টিভি চাই আছে মোক অকণ চাই পেলাই যাব তেনেকৈ পিঠা খোৱা খাবলৈ ভাল নাই আৰু তাই খাই আছে মটৰটো নিব লাগিব আনিলে শুকাই কয় নেকি তাহানি আজি এয়া মাছৰ টেঙা বনাইছে আমাৰ চেফ লাকি বোলে চাই দিয়া কাতি বিহু প্ৰণালী এই মাঘ বিহু অতীতৰে লাভাৰু বুলি আমাৰ কাজিৰঙা জায়নি তাত চৰে হৰিণী অ সুন্দনী কাজিৰঙা জায়নি অ সুন্দনী তাতে হয় তয়ে আমাৰ খাবলৈ হৈ গ'ল দেই খাবলৈ বাঢ়িছে আৰু খাম আৰু এতিয়া খানা খাই পেলাই আহি পালোঁ কেনেকুৱা কুঁৱলী পৰিছে মানে দেই বিৰাট ঠাণ্ডা দেই ইয়াতে গাঁৱত